সাইক্লোনৰ প্ৰভাৱত পশ্চিম কাৰ্বি আংলঙত হোৱা নেৰানেপেৰা বৰষুণৰ পানীৰে প্লাবিত হৈছে বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মজিয়া। ফুটা 3 পাত সলনি কৰা বা মেৰামতিৰ বাবে খবৰ নাই মেডিকেল বোৰ্ড কমিটিৰ। তিনিদিন কিনকিনীয়া বৰষুণত ঠায়ে ঠায়ে একোটা পুখুৰী সদৃশ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত খলাবমা পট্টিৰে ডিলাৰ উচ্চ ৰক্তচাপ ৰোগী এজনক চিকিৎসাৰ বাবে ডিমাপুৰলৈ গাড়ীৰে নি থকা অৱস্থাত মাজবাটতে মৃত্যুক আঁকোৱালি লয়। দিনজোৰা কাৰ্যসূচীৰে ডংকা মোকামত কাৰ্বি আংলং মিড ডে মিল ৰান্ধনী সন্থাৰ 10 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্পন্ন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্জয় তাতেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ফণী চাইক্লনৰ প্ৰভাৱ পশ্চিম কাৰ্বি আংলঙত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ প্লাবিত হয় বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মজিয়া। স্বাস্থ্য কেন্দ্ৰৰ ফুটা 3 পাতৰ চালেদি পানী নিগৰি আহি মজিয়া ভৰি পৰাত ভীষণ অসুবিধা হৈছে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে ৰোগীসকলক লৈ চিকিৎসাজনিত ভিন্ন কাৰ্য সম্পাদনাত। বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত হোৱা এই অৱস্থাৰ খবৰ পাই বৈঠালাংছ নগৰ সমিতিৰ অধ্যক্ষ চন্দ্ৰ ৰংহাঙে লগত ৱাৰ্ড কমিশ্যনাৰক লগত লৈ বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিত উপস্থিত হৈ আৰু এই দৃশ্যাংশ প্ৰত্যক্ষ কৰে। লগে লগে তেওঁলোকে মেডিকেল ৱাৰ্ড কমিটিৰ হাতত এই সন্দৰ্ভত এখনি অভিযোগ পত্ৰ প্ৰদান কৰে। বিগত সুদীৰ্ঘ দিন ধৰি বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিৰ মেৰামতি তথা চোৱা চিতা আদি দায়িত্ব পালনত হস্পিটেল মেনেজমেণ্ট কমিটিয়ে গাফিলতি তথা মন কাণ নিদিয়াত শেহতীয়াকৈ এই দশা হৈছে। আনহাতে হস্পিটেল মেনেজমেণ্টৰ নামত চৰকাৰৰ পৰা অহা ফাণ্ড মেনেজমেণ্ট কমিটিয়ে সহ্যহাৰ নকৰাকৈ আত্মসাৎ কৰি পেলায় বুলি সন্দেহৰ আঙুলি তুলিছে একাংশ ৰাইজে। বৈঠালাংছৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ। ডিফু ডিলাই হৈ ডিমাপুৰলৈ যাব লগা ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা বহুদিনীয়া। পথটিৰে যাত্ৰীসকলৰ বাবে এক দুঃস্বপ্নতকৈ কম নহয়। তাতে বিগত ২-৩ দিন একেৰাহে নেৰানেপেৰা বৰষুণত পথটিৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে একোটা দ পুখুৰী। ডিলাৰ উচ্চ ৰক্তচাপ ৰোগত ভোগা চিৰিয়াছ এগৰাকী ৰোগীক ডিমাপুৰলৈ চিকিৎসাৰ বাবে নি থকা অৱস্থাত খলাবমা পথটিৰে যাত্ৰা পথত ঠেকেচনি খোৱাৰ লগতে সময়মতে পথটিৰে ওলাই যাব নোৱাৰাত আদবাটতে মৃত্যুক আঁকোৱালি ল'ব লগা হোৱাৰ দৰে দুখজনক বাতৰি পোৱা গৈছে। আপোনালোকে প্ৰত্যক্ষ কৰা দৃশ্যাংশই হৈছে ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ। কি অবৰ্ণনীয় পৰিস্থিতি এই পথটিৰ, যি পথেৰে নিতৌ কাৰ্বি আংলং জিলাৰ উপৰিও সুদূৰ মণিপুৰ ডিমাপুৰ গোলাঘাটলৈ বিভিন্ন অত্যাৱশ্যকীয় সা সামগ্ৰী কঢ়িওৱা ট্ৰাককে ধৰি বাছৰে তথা অন্যান্য ব্যক্তিগত বাহনেৰে যাতায়াত কৰে। কেইদিনমান নেৰানেপেৰা বৰষুণ হ'লেই পথৰ এনে বিধ্বস্ত ৰূপ হয়। ঠায়ে ঠায়ে একোটা পুখুৰী সদৃশ ভয়ংকৰ গাঁত। নেৰানেপেৰা বৰষুণ পৰাৰ বতৰ হ'লেই দেখিব পথটিৰ মাজত এনে অনেক দৃশ্য। আপোনালোকে দেখিছে পথটিৰে কৰবালৈ যাব খোজা সামগ্ৰী বুজাই কঢ়িওৱা এখন অটো ট্ৰাক। এই অংশ ডিলাই 14 মাইলৰ। চাওক কেনেকৈ পথৰ মাজৰ খালটোত বাহনখনৰ চকা লাগি ধৰিছে আৰু অনতি দূৰৈত এখন LP ট্ৰাক, সেইখনৰো একেই দশা। পথটোৰ দখাৱৈ অংশত চকা লাগি ধৰিছে। এইদৰে বৰষুণৰ বতৰত পথটিৰে মাজত এই চিনাকি দৃশ্য অসংখ্য হাৰত দেখিবলৈ পাব আপুনি। পথটিৰ এই অবৰ্ণনীয় দশাৰ অন্ত পেলাই পৰিৱৰ্তনকামী বিজেপি চৰকাৰে সঁচা বিকাশ তথা উন্নয়নৰ চমক কেতিয়া দিব? মংগল ইংঘি আৰু জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামস্থিত মিড ডে মিল ৰান্ধনী সন্থাৰ নিজা কাৰ্যালয় প্ৰাংগণত দেওবাৰে অনুষ্ঠিত হৈ যায় 10 সংখ্যক কাৰ্বি আংলং মিড ডে মিল ৰান্ধনী সন্থাৰ 10 সংখ্যক প্ৰতিষ্ঠা দিৱস। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসটিত মিড ডে মিলৰ ৰান্ধনী কৰ্মীসকলৰ অনাদায় হৈ থকা প্ৰাপ্য দৰমহা সমস্যাকে ধৰি ৰান্ধনী কৰ্মীসকলক চৰকাৰে বৰ্তমান মাহিলী 1000 ঠাইত 9600লৈ বৃদ্ধি কৰাৰ সপক্ষে আলোচনা বিলোচনা কৰে।
আজিকালি শিক্ষানুষ্ঠানসমূহত প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰী মিড ডে মিল অৰ্থাৎ দুপৰীয়া আহাৰৰ ব্যৱস্থা থকা শিক্ষা বিভাগত ৰান্ধনী কৰ্মীও আৱশ্যক অংগ হৈ পৰিছে। যদিও এইসকল কৰ্মচাৰীৰ সপক্ষে চৰকাৰৰ বিশেষ সুদৃষ্টি দিয়া যেন পৰিলক্ষিত নহয়, যাৰ বাবে মাহিলী মাত্ৰ 1000 টকীয়া দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিছে। আজিৰ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম উঠাৰ সময়ত ন্যূনতম দৰমহাৰে পৰিয়াল চলা অসম্ভৱ। তাতে 2017-18 দৰমহাও অনাদায় হৈ আছে কৰ্মচাৰীসকলৰ। আহি নোপোৱাৰ কাৰণে আমি অফিচৰ ডাইৰেক্টৰ ছাৰলৈ আমি আলোচনাত বহিলোঁ। বহাত এইটোৱে কৈ আহিলোঁ আমি যে আমাৰ পৰ্যায়টো যি পৰ্যায়ত আপোনালোকে এনজয় আমি চিনি নাপাওঁ, আমাৰ যিটো খাদ্যৰ পইচা আমি যেনেকৈ শিক্ষকৰ পৰিৱৰ্তে আমি পাইছিলোঁ ঠিক তেনেকৈ শিক্ষকৰ পৰিৱৰ্তে আমি পাব লাগে বুলি মই উত্থাপন কৰিলোঁ। আৰু যিখিনি দাবী আমি পেঞ্চন, ৰিটায়াৰ, এৰিয়া আৰু যিখিনি আমাৰ মেডিকেল এইবিলাকৰ গোটেই সম্পূৰ্ণ আপোনালোকে চৰকাৰে আমাক বিতৰণ কৰি দিব লাগে বুলি আমি দাবী কৰি আহিছোঁ। 2007 চনৰ পৰা আমাৰ মিছেছ জাহানাৰা বেগম সম্পাদিকা হিচাপে কাৰ্যকলাপ চলাই আছে। আমি বাকী সদস্যসকলে তেওঁক আমাক ইমানখিনি জানিবলৈ নিদিয়ে, আমাৰ ইমানখিনি অভিজ্ঞতা নাইও এই ক্ষেত্ৰত। কিন্তু তেওঁ কিছুমান দুৰ্নীতিগ্ৰস্ত কৰি সকলো ৰান্ধনীকে এখন উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে বুলি কৈ আমাৰ সকলো ৰান্ধনীৰ পৰা কাৰ্বি আংলং জিলাৰ পৰাই আমাৰ ৰূপালী বিপি 3 লাখ টকা ইতিমধ্যে তেখেতক দিছে। মই মিছেছ কুদেজা খাতুনে 8 লাখ টকা দিছোঁ, সকলো তথ্য পাতি আছে। শেৱালী সূত্ৰধৰে 5 লাখ মান দিছে আৰু আমাৰ সবিতা বৰুৱে 15 লাখ টকা তেখেতক দিছে। গতিকে এই টকা উচ্চ ন্যায়ালয়ত মিড ডে মিল ৰান্ধনী সন্থাৰ 10 সংখ্যক প্ৰতিষ্ঠা দিৱসত বিশেষভাৱে এই ধৰণৰ প্ৰসংগসমূহে ঠাই পায়। পুৱা সন্থাৰ সভানেত্ৰী ৰূপালী বেপীৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় সন্থাৰ 10 সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী। সন্থাৰ সভানেত্ৰী ৰূপালী বেপীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত সদৌ অসম ৰান্ধনী সন্থাৰ সভানেত্ৰী সবিতা বড়ো, সম্পাদিকা সুনীতা বৰদলৈৰ লগতে বিভিন্ন জিলাৰ ৰান্ধনী সন্থাৰ সভানেত্ৰী তথা সম্পাদিকাসকলে অংশ লয়। অৰুণ লেখথেৰ ৰিপৰ্ট, কাট নিউজ। বেজৰ নাকত খৰ খোৱা ধৰণৰ ঘটনা সংঘটিত হৈছে কাকীত। দিন ডকাইতৰ ৰূপত স্বয়ং কাকী আৰক্ষী। অভিযুক্তক বিচাৰি ঘৰত কাকো নাপাই ঘৰৰ তলা ভাঙি চলালে সন্ত্ৰাস। নগদ 2 লাখ টকাসহ অলংকাৰ লুট কৰাৰ অভিযোগ কাকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন শইকীয়াৰ বিপক্ষে। ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে কিছুদিন পূৰ্বে লংকাৰ কাকী খ্ৰিং গাঁৱৰ যুৱক সুব্ৰত মজুমদাৰে ছ'চিয়েল মিডিয়াত ফেচবুকৰ জৰিয়তে প্ৰেমত পৰিছিল কাৰ্বি আংলং জিলাৰ বিবাহিত মহিলা লক্ষী দেৱনাথৰ লগত। প্ৰথমে প্ৰেম আৰু তাৰ পিছত বিবাহ দুয়োৰে। প্ৰথম অৱস্থাত ঠিকেই আছিল, যদিও দিন পাৰ হৈ যোৱাৰ লগে লগে লক্ষী দেৱনাথে কথাই স্বামী সুব্ৰত মজুমদাৰক মাৰপিট কৰিছিল আৰু স্বামী গৃহৰ বিৰুদ্ধে মাৰপিট কৰাৰ মিছা অভিযোগ দাখিল কৰিছিল কাকী আৰক্ষী থানাত। এই এজাহাৰৰ ভিত্তিত কাকী আৰক্ষী থানা আৰক্ষী বিষয়াসহ লক্ষী দেৱনাথ নামৰ মহিলাগৰাকীয়ে শুকুৰবাৰে দুপৰীয়া 2-3 মান বজাত কাকীৰ খ্ৰিং গাঁৱৰ সুব্ৰত মজুমদাৰৰ ঘৰত কোনো নথকা দৰ্জাৰ তলা ভাঙি প্ৰৱেশ কৰি এক সন্ত্ৰাস চলায়। অভিযোগ অনুসৰি আৰক্ষীয়ে ঘৰত সোমাই আলমাৰি ভাঙি নগদ 2 লাখ টকাসহ সোণৰ অলংকাৰ লুট কৰি উধাও হয়। পিছত স্থানীয় ৰাইজ, মহিলা আৰু সুব্ৰত মজুমদাৰে আৰক্ষীক সোধপোছ কৰাত গুৰুলকৈ প্ৰহাৰ কৰে। জানিব পৰা মতে বৰ্তমান খ্ৰিং গাঁৱৰ ৰাইজে কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন শইকীয়াৰ বিৰুদ্ধে লংকা থানাত দাখিল কৰিছে এক এজাহাৰ। আপোনাক কোনে মাৰিছে? মোক বিপিন শইকীয়া, যিটো আমাৰ কাকী থানাৰ যিটো অচি, এই অচি ছাৰে বিপিন শইকীয়া যেতিয়া এই ছোৱালীজনীৰ কেছতে আৰু ছোৱালীজনীক লগত লৈ আহিছে, লগত লৈ আহি পেলাই আমিতো এইটো নাজানো, মই দোকানতে বহি আছিলোঁ, তেতিয়া সি লগত লৈ আহি পেলাই বোলে সিহঁতে তলা ভাঙি পেলাই সিহঁতৰ ঘৰৰ পৰা ডকাতি কৰি, ডকাতিৰ নিচিনা এইটো ডকাতি বুলি ক'লে হ'ল, এই ডকাতি কৰি পেলাই তেতিয়া সিহঁতে যাবলৈ বিচাৰিছে। তেতিয়া আমাৰ গাঁৱৰ মানুহ কিছুমানে ৰাইজে
এই বাটত সিহঁতক মানে ধৰিবৰ কাৰণে যে তহঁতে ক'ত গৈ আছ এনেকুৱা কৰি পেলাই কিয় যাবি টকা পইচা দি যা বুলি কওঁতে তেতিয়া পিছে পিছে যোৱাতে সিহঁতে গাড়ীখন ঘূৰাই লৈ যাব বিচাৰিছে মই দোকানৰ পৰা আহিছোঁ আৰু মোৰ পিছফালে কিছুমান ল'ৰা মানুহ আছে সেইবিলাকো আহিছে আহি পেলাই যেতিয়া আমি ৰখাব বিচাৰিছোঁ মই মোবাইলটো পকেটৰ পৰা উলিয়াই মোবাইলটো এনেকুৱা লৈছোঁহে মাতত তৎক্ষণাত অচি ছাৰে গাড়ীৰ পৰা নামি আহি পেলাই মোক এনেকুৱা ধৰি পেলাই এইটো মোৰ এইবিলাক চব ফালি চালি দিছে আৰু মোৰ ঘৈণীয়েকক মোৰ মাকক যেতিয়া মোক এৰাবৰ কাৰণে গৈছে তেতিয়া মোৰ মাককো এই কাপোৰ চাপোৰ চব ফালি দিলে এইটো তেতিয়া সিহঁতে ছাৰক মই কৈছোঁ কমচে কম আপোনালোকে ভালদৰে প্ৰথমতে সুধিছিল নে ছাৰক নাই আমি মই সুধিছোঁ ছাৰ আমাৰ লগত কথা পাতি যাওক কমচে কম কথা পাতি যাওক তেতিয়া ছাৰে নুশুনিলে ছাৰে উল্টাকে কি ক'লে মই যেতিয়া মোবাইল ওলাই দেখিছোঁ সি গম পাইছে যে ইয়াতে কিবা এটা হয়তো ডাঙৰ ঘটনা এটা হ'ব পাৰে বুলি দেখোঁতে ভয়তে এতিয়া মোকে আৰু এটেক কৰিব বিচাৰিছে আৰু তেওঁ মানে পুলিচে ডকাইতি ৰূপ লৈছে পুলিচে ডকাইতি ৰূপ লৈছে ডকাইতি যদি ৰূপ নলয় তেনেহ'লে এনেকুৱা জিন্দা মানুহক সিহঁতৰ অধিকাৰ আছে নেকি যে এনেকুৱা এজন মানুহক যে মাৰি পেলাই সিহঁতে যে যিহেতু মানে ডকাইতিৰ নিচিনা আৰু আজি যদি মোৰ মা মোৰ মাইকী বা গাঁৱৰ মানুহ কিছুমানে মোক নধৰিলে হয় আজি ঠিক নাই মোক কি কৰিব এনেকুৱা লাত মাৰিছে মোৰ নাম লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ ডিছবাইত আইসা ডিছবাই শাখাৰ দিনজোৰা কাৰ্যসূচীৰে 4 মেত অনুষ্ঠিত হৈ যায় শাখাৰ মিনি কনফাৰেন্স পুৱা আইসা ডিছবাই শাখাৰ সভাপতি ষ্টাৰছন টিমুঙৰ সন্থাৰ পতাকা উত্তোলন ৰাইকমবেৰ স্মৃতি তৰ্পণ অনুষ্ঠানেৰে আৰম্ভ হয় মিনি কনফাৰেন্স কাৰ্যসূচী অনুসৰি পুৱা অনুষ্ঠানকেইটিৰ পিছতেই আৰম্ভ হয় এক মুকলি সভা আইসাৰ সভাপতি ষ্টাৰছন টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত CPI MLৰ সম্পাদক ৰবি কুমাৰ ভাংচৌ কাকিছৰ ৰঞ্জিত গ্ৰামছা HSDC ডিপোট ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি জিতেন টেৰন CPI ML সিংহাসন কমিটিৰ বেলচন ৰংফাৰ প্ৰমুখ্যে নেতা তথা বিষয়াসকল উপস্থিত থাকে সভাত যথেষ্ট আলোচনা বিলোচনাৰ অন্তত ষ্টাৰছন টিমুঙক সভাপতি আৰু ৰাইকম বেগ সম্পাদক হিচাপে বাছনি কৰে সভাত ST HC OBCৰ দৰে পদ সংৰক্ষণ শিক্ষাৰ পুঁজি CBS নীতি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰত্যাহাৰ আৰু নাগৰিক সংশোধনী বাতিল তথা ইউনিফৰ্ম সিভিল কোড কাৰ্বি আংলং আৰু ডিমা হাছাওত প্ৰয়োগ তথা কাৰ্যকৰী হ'ব নোৱাৰিব বুলি আলোকপাত মন্তব্য আগবঢ়ায় অতিথিসকলে
ইয়াৰ উপৰি স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰী আৰু ডিফুৰ হিলছ মেডিকেল কলেজৰ শিক্ষাবৰ্ষ শীঘ্ৰেই আৰম্ভ হোৱাৰ সপক্ষত আলোচনা কৰে উক্ত সভাত। কৃষ্ণ বৰা BEd মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকক প্ৰশিক্ষাৰ্থীসকলৰ উদ্যোগত আৰু লস্কৰ পাঞ্চালী হাইস্কুল, গুড ছেফেৰ্ড ইংলিছ স্কুল আৰু অসম ভেলী একাডেমীৰ সহযোগত লস্কৰ পাঞ্চালী হাইস্কুলত এখনি নাৰী সবলীকৰণ সভা অনুষ্ঠিত কৰে। নাৰীৰ সুৰক্ষা সন্দৰ্ভত হোজাইত ৰাজপথেদি উলিওৱা হয় বিশাল শোভাযাত্ৰা। নাৰীৰ সম অধিকাৰ, নাৰী সুৰক্ষা আদি বিভিন্ন শ্লোগানেৰে প্ৰায় 1 কিলোমিটাৰ পথৰ শোভাযাত্ৰা হোজাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে। শোভাযাত্ৰাৰ অন্তত অনুষ্ঠিত হয় এখনি সভা। লস্কৰ পাঞ্চালী হাইস্কুলৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে কৃষ্ণ বৰা BEd কলেজৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান, বিশিষ্ট অতিথি হিচাপে লংকা জুনিয়ৰ কলেজৰ প্ৰবক্তা অনুৰ ৰিজালৰ প্ৰমুখ্যে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি ভাষণত মুস্তাফিজুৰ ৰহমানে নাৰী সন্মান, নাৰীৰ সুৰক্ষা আৰু সম অধিকাৰ আদি গুৰুত্বপূৰ্ণ দিশ আলোকপাত কৰি বক্তব্য আগবঢ়ায়। হোজাইৰ পৰা বিশেষ প্ৰতিবেদক গাত নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।